ব্যক্তি পুৰা আপোনাক নমস্কাৰ জনাইছোঁ। চৰকাৰে জানিবলৈ মতে যিসকল মানুহে আগতে 3 পেক খাইছিল সেইসকল মানুহে বৰ্তমান 2 পেক খাবলৈ গৈছে। মানুহজনে 2 পেক হওক, কিন্তু 2 পেক খালে কথাটো নহ'ব, কিন্তু 3 পেক খামে আৰু লাগিলে 1 পেক বেছিকৈহে খাম, কিন্তু মদৰ বৃদ্ধি যিমানে হ'ব। এইটো কি কয় আপুনি? যেতিয়া লকডাউনৰ সময়ত বহুত বেছি মদৰ দাম বাঢ়িছিল তেতিয়া আপুনি কি কৰিছিল? কিন্তু কাৰোবাৰ চৰকাৰৰ ঘৰত মানে কি মানুহৰ ঘৰত নাছিলে, তথাপিতো মদ নোখোৱাকৈ থকা নাই। আমি এতিয়া খাই আছোঁ আৰু খামেই। মদ খাবই মানে আপুনি। এটা কথা কওকচোন, এইবাৰ চৰকাৰে মদ খোৱা মানুহকেইটা টাৰ্গেট কৰি লৈছে নেকি? টাৰ্গেট কৰা নাই, কিন্তু চৰকাৰে মদ খোৱা মানুহখিনিকে টাৰ্গেট কৰিছে। সেইটো কাৰণে আমি এইটো নামানো, কিন্তু খোৱাটো খাবই। মদ খাবই মানে আপুনি। কমেই যাওক, সেইটো কথালৈ নহয়, মানে কি খোৱাটো খাবি। কিহৰ কাৰণে আপুনি মদ খায়? নাই, এই কাৰোবাৰ প্ৰেছাৰ আছে, কাৰোবাৰ কিবা এটা আছে, এইটো মদ খালেহে ভাল হয়। এতিয়া চৰকাৰে এতিয়া দৰৱ খালে ভাল নহয়। মদটো বেমাৰৰ ঔষধ নেকি? হয়, কিন্তু মদ খালেহে ভাল হ'ব, কিন্তু মদটো খাবই লাগিব, সুৰাপান কৰিবই লাগিব। সুৰাপান নকৰিলে মানুহ জীয়াই থাকিব নোৱাৰে। মদ নাখালে আপুনি জীয়াই নাথাকে। তো যিয়ে নহওক, আপুনি এতিয়া যাওক, পিছত আৰু লাগা কৰি মানে আপোনাৰ মাটি